everyone. মই Karavi চৌধুৰী আপোনালোকৰ ওচৰলৈকে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু আপোনালোকৰ হয়তো ঘৰতো সকলোৱে ভালে আছে আৰু মই আজি খুব বেছি ভালে আছোঁ। মই আজি খুব বেছি হ্যাপি। হয়তো আপোনালোকে মোৰ ফেচটো দেখি পেলাই গম পাইছে আৰু মোৰ হ্যাপিনেছৰ ৰিজনটো আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম আৰু আজি যোনটো টপিক লৈ পেলাই আহিছোঁ সো এই টপিকটোৰ লগত মোৰ হ্যাপিনেছৰ পুৰা এটা ডাঙৰ ষ্ট্ৰং কানেকশ্যন আছে। সো আপোনালোকৰ লগত মই নিশ্চয় শ্বেয়াৰ কৰিম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাওক। সো বেছি টাইম ৱেষ্ট নকৰি পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি যোনটো টপিক লৈ আহিছোঁ সেইটো হৈছে ভিজুৱেলাইজেশ্যন, মানে মেনিফেষ্টেশ্যন আমি কেনেকৈ কৰিম। ল অফ এট্ৰেকশ্যন মানে আমি সকলোৱে গম পাইছোঁৱেই। চ' এতিয়া ল অফ এট্ৰেকশ্যন দি আমি ইউনিভাৰ্চৰ পৰা কি এট্ৰেক্ট কৰিব পাৰোঁ, আমি কি মেনিফেষ্ট কৰিব পাৰোঁ, আমাৰ যোনবোৰ ড্ৰিমছ আছে, আমাৰ গ'লছ আছে, আমাৰ ডিজায়াৰ আছে, সেইবোৰ আমি কেনেকৈ মেনিফেষ্ট কৰিব পাৰোঁ। চ' মেনিফেষ্ট কৰাৰ বহুত টুলছ এণ্ড টেকনিক্স আছে বুলি মই আগতেও কৈছিলোঁ। চ' আজি মই তাৰে ভিজুৱেলাইজেশ্যন যোনটো এটা মোৰ পাৰ্চনেল ফেভৰেট টেকনিক হয় আৰু মই এই টেকনিকটো প্ৰায়ে ইউজ কৰি থাকোঁ, এক্সপিৰিয়েঞ্চ কৰি থাকোঁ, কাৰণ কিয় মই বহুত বেছি পজিটিভ ৰিজাল্ট পাওঁ। আৰু আজিৰ যোনটো টপিক হয় সেইটো টপিকৰ পৰা অলপমান আঁতৰি আহিছোঁ। আমি যে ডেইলি কাম কৰি থাকোঁ, আমাৰ যোনটো মাইণ্ড আছে, আমাৰ মাইণ্ডটো ৰাতিপুৱা উঠাৰ পৰা সদায় এক্টিভ হৈ থাকে। আমি ৰাতিপুৱা উঠাৰ পৰা, ব্ৰেকফাষ্ট খোৱাৰ পৰা, আমি কামলৈ ওলাই যোৱাৰ পৰা, আমি ঘৰত অহালৈকে এভৰিথিং, ভাত বনোৱাৰ পৰা, ভাত খোৱাৰ পৰা এভৰিথিং আমাৰ কনচিয়াছ মাইণ্ডে কৰি থাকে। চ' আমাৰ ছাবকনচিয়াছ মাইণ্ডটো তেতিয়া এক্টিভ নাথাকে, আমাৰ কনচিয়াছ মাইণ্ডটো ফুল্লি এক্টিভ থাকে। কিন্তু আমাৰ যেতিয়া কাম কৰা আজৰি হৈ যেতিয়া আমি বিচনাত শুবলৈ যাওঁ, যেতিয়া আমি লাহেকৈ ৰেষ্ট কৰোঁ, তাৰপিছত আমাৰ ছাবকনচিয়াছ মাইণ্ডটো লাহে লাহে এক্টিভ হৈ যায়। আৰু যেতিয়া আমি মেনিফেষ্টেশ্যন প্ৰচেছ কৰোঁ, তেতিয়া মেনিফেষ্টেশ্যন প্ৰচেছটো আমাৰ ছাবকনচিয়াছ মাইণ্ডৰ লগত একেবাৰে কানেকশ্যন হৈ পেলাই আমাৰ যোনটো মেনিফেষ্টেশ্যন প্ৰচেছ সেইটো আমি ধুনীয়াকৈ কৰিব পাৰোঁ আৰু 100% ৰিজাল্ট আমি তাৰ পৰা পাওঁ। চ' আজি যোনটো মই টপিক লৈছোঁ ভিজুৱেলাইজেশ্যন, তাৰ ওপৰতে কৈছোঁ এতিয়া আমি ভিজুৱেলাইজেশ্যন কেনেকৈ কৰিম। চ' ভিজুৱেলাইজেশ্যন প্ৰচেছটো কৰিবৰ কাৰণে আপুনি এটা এনেকুৱা জেগা ৰেডি কৰিব লাগিব য'ত আপোনাক কোনেও ডিষ্টাৰ্ব নকৰে, এটা একেবাৰে পিচফুল এনভাইৰনমেণ্ট থাকিব লাগিব, য'ত আপোনালোকে আৰামছে বহি ল'ব পাৰে বা শুই ল'ব পাৰে। মই পাৰ্চনেলি কৈছোঁ মোৰ কাৰণে মি টাইম বুলি কওঁ, সেইটো হৈছে ৰাতি যেতিয়া মই শুবলৈ যাওঁ, কোনেও মোক সেইটো টাইমত ডিষ্টাৰ্ব নকৰে। চ' সেইখিনি মোৰ কাৰণে পাৰফেক্ট টাইম, মি টাইম বুলি মই কওঁ। চ' সেইখিনি টাইমত মই সদায় মেনিফেষ্টেশ্যন প্ৰচেছ কৰোঁ, মই ভিজুৱেলাইজেশ্যন কৰোঁ বা যিকোনো টুলছ এণ্ড টেকনিক্স মই ৰাতি শোৱাৰ টাইমতে কৰোঁ। চ' আপোনালোকে মই কোৱাৰ নিচিনা আপোনালোকেও কৰিব পাৰে ৰাতি শোৱাৰ টাইমত, সেইটো বেষ্ট টাইম হয়। চ' আপোনালোকে যেতিয়া ৰাতি শুবলৈ যাব, বিচনাত যেতিয়া আপোনালোকে শুই ল'ব, আপোনালোকে আৰামছে চকুটো বন্ধ কৰক। আপোনাৰতো মাইণ্ডত হাজাৰটা থটছ আহিয়ে থাকে, নেগেটিভ থটছ, পজিটিভ থটছ। আমাৰ মাইণ্ডটো এনি টাইম এক্টিভ হৈ থাকে, ভাল থটছ আহিব, বেয়া থটছ আহিব, আমি সেইখিনি থটছ পূৰা আঁতৰাব লাগিব, পূৰা আমাৰ মাইণ্ডটো এম্পটি কৰি দিব লাগিব। সেইটো আমি জাষ্ট ভাবি পেলাই চকু বন্ধ কৰিলে আমাৰ মাইণ্ডটো এম্পটি হৈ নাযায়। চ' সেইটো কাৰণে আপোনালোকে মাইণ্ডটো ৰিলেক্স কৰিবৰ কাৰণে আপোনালোকে ব্ৰিডিং এক্সাৰচাইজ কৰক। ব্ৰিডিং এক্সাৰচাইজৰ কথা মই কৈয়ে থাকোঁ। ইনহেলেশ্যন এণ্ড এক্সহেলেশ্যন আমাৰ মাইণ্ড, বডি, চ'ল একেবাৰে ৰিলেক্স কৰে। চ' আপোনালোকে আৰামছে শুই লওক, আৰামছে ব্ৰিডিং এক্সাৰচাইজ কৰক, ইনহেল কৰক, এক্সহেল কৰক, 4-7-8 ব্ৰিডিং টেকনিকটো ফ'ল' কৰক। চ' পূৰা ইনহেলেশ্যন এক্সহেলেশ্যন কৰক আৰু এই ব্ৰিডিং টেকনিকটো আপোনালোকে যেতিয়া কৰিব, এই এক্সাৰচাইজটো, আপোনালোকে বেলেগ কথা একো নাভাবিব। আপোনাৰ মাইণ্ডটো একেবাৰে আপুনি যে উশাহটো কেনেকৈ লৈছে, উশাহটো কেনেকৈ মুখেৰে এৰিছে, সেইটোৰ ওপৰত কনচেনট্ৰেট কৰক। পূৰা আপুনি উশাহ নিশাহৰ ওপৰত ফ'কাছ কৰক। দেখিব লাহে লাহে আপোনাৰ মাইণ্ডটো পূৰা ৰিলেক্স হৈ গৈছে, আপোনাৰ বডিটো পূৰা ৰিলেক্স হৈ গৈছে, আপোনাৰ বডিটো পূৰা লাইট ফিল হৈ গৈছে আৰু তেতিয়া আপুনি মেনিফেষ্টেশ্যন প্ৰচেছ কৰিবৰ কাৰণে একেবাৰে ৰেডি।
তাৰ আগত এটা কথা থাকি গ'ল মেনিফেষ্টেশ্যন যে আপোনালোকে কৰিব তাৰ কাৰণে আপুনি এটা গ'ল ছেট কৰিব লাগিব গ'লটো আপুনি আগতেই ভাবি ল'ব আপুনি দিনতে ভাবি থ'ব যে মই আজি এইটোৰ ওপৰত মেনিফেষ্টেশ্যন কৰিম গ'ল যিকোনো হ'ব পাৰে কিন্তু বিগিনাৰ্ছসকলৰ কাৰণে কৈছোঁ আপোনালোকে সৰু সৰু গ'ল দি ষ্টাৰ্ট কৰক হয়তো আপোনালোকে কাৰোবাৰ পৰা চকলেট এক্সপেক্ট কৰিব পাৰে গিফ্ট এক্সপেক্ট কৰিব পাৰে ফ্লাৱাৰ্ছ এক্সপেক্ট কৰিব পাৰে কাৰোবাৰ পৰা কল এক্সপেক্ট কৰিব পাৰে যিকোনো সৰু সৰু গ'ল আপোনালোকে ছেট কৰিব পাৰে চ' আৰামছে ৰিলেক্স হোৱাৰ পাছত আপুনি যোনটো গ'ল ছেট কৰিছে সেই গ'লটোত আপুনি পূৰা ফ'কাছ কৰিব লাগিব ফৰ এক্সাম্পল মই কৈছোঁ মোৰ এজনী ফ্ৰেণ্ড ইয়াতে নাথাকে তাই বাহিৰত থাকে বহুদিন কণ্টেক্ট হোৱা নাই চ' মই গ'ল ছেট কৰিছোঁ যে মই তাইৰ পৰা এটা কল এক্সপেক্ট কৰোঁ মানে এট্ৰেক্ট কৰিব বিচাৰোঁ চ' মই জাষ্ট ৰাতি যেতিয়া ৰিলেক্স হৈছোঁ ভিজুৱেলাইজেশ্যন কৰিব পূৰা মই ৰেডি হৈছোঁ ভিজুৱেলাইজেশ্যন মানে কি মানে আমাৰ মাইণ্ডটোত এটা নিজে ইমেজিনেশ্যন ক্ৰিয়েট কৰোঁ একদম মুভি টাইপ আৰু যি মন তাকে আমি ইমেজিনেশ্যন কৰিব পাৰোঁ ক্ৰিয়েট কৰি চ' আপুনি তেনেকৈ ভিজুৱেলাইজ কৰিব লাগিব চ' মই মাইণ্ডতে ভিজুৱেলাইজ কৰিছোঁ ছাপ'জ মই দিনত মই কিটচেনত কিবা বনাই আছোঁ মেগী বনাই আছোঁ তাৰপিছত মোৰ বেডৰুমত মোৰ আইফোনৰ পূৰা ৰিংটোনটো বাজিছে আৰু মোৰ কাণেৰে শুনিছোঁ যে মোৰ ফোন আহিছে আৰু মই দৌৰি গৈছোঁ মই এইখিনি ভিজুৱেলাইজহে কৰি আছোঁ দেই মই দৌৰি গৈছোঁ এণ্ড দৌৰি গৈ পেলাই মোৰ চাৰ্জত য'ত লগাওঁ সেই তাতে মোৰ ফোনটো আছে আৰু ডিছপ্লেখনত যেতিয়া মই চালোঁ মোৰ সেই ফ্ৰেণ্ডজনীৰ নামটো ডিছপ্লেত পূৰা ওলাই আছে ঠিক আছে মই যেনেকৈ তাইৰ নাম্বাৰটো একেবাৰে যেনেকৈ ছেভ কৰিছিলোঁ একজেক্টলি সেইটো নামেই মই মোৰ ভিজুৱেলাইজেশ্যনত দেখি আছোঁ মোৰ ফোনটোত তাইৰ নামটো ওলাই আছে এণ্ড তাইৰ নামটো দেখি পেলাই মোৰ ইমান বেছি হেপিনেছ ফিল হৈছে ইমান বেছি হেপিনেছ মোৰ পূৰা ভাল লাগি গৈছে মনটো তাৰপিছত মই ফোনটো উঠাইছোঁ উঠাই পেলাই মই শ্লাইড কৰি ওপৰলৈকে ফোনটো ৰিচিভ কৰি যেতিয়া হেল্ল' বুলি কৈছোঁ সেইফালৰ পৰা তাইৰ মাতটো শুনি মোৰ আৰু বেছি ভাল লাগিছে এই যে ভাল লাগিছে মই ভিজুৱেলাইজ কৰি থকাৰ টাইমত যে মোৰ অট'মেটিক স্মাইল আহি গৈছে সেই স্মাইলটো সেই এনাৰ্জিটো বহুত বেছি পজিটিভ হয় আৰু সেই পজিটিভ এনাৰ্জিখিনি আমি ইউনিভাৰ্চলৈ ৰিলিজ কৰিব গৈ আছোঁ চ' তেনেকৈ মই তাইৰ লগত বহুত টাইম কথা পাতি আছোঁ আমাৰ পুৰণা কথা কিছুমান পাতিছোঁ খুব হাঁহিছোঁ তাৰপিছত তাই মোক কৈছে যে আমি বহুত জল্দি লগো পাই আছোঁ চ' সেইবোৰ ভাল লগা কথাবোৰ ভাবি 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 মই আৰু বেছি হেপিনেছ ফিল কৰিছোঁ আৰু বেছি মোৰ মনটো ভাল লাগি গৈছে তাৰপিছত তেনেকৈ ভিজুৱেলাইজ কৰি 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 আপোনালোকে যিমান টাইম কৰে 5 মিনিট কৰে 10 মিনিট কৰে 15-20 যিমান টাইম কৰে আপোনালোকে ভিজুৱেলাইজ কৰি কৰি শুইও যাব পাৰে প্ৰব্লেম নাই চ' তেনেকৈ ভিজুৱেলাইজ কৰি 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 আপোনালোকৰ যেতিয়া ভিজুৱেলাইজেশ্যন হৈ গ'ল যেতিয়া মই ফোনটো থৈ দিলোঁ তাৰপিছত মই যে ইনহেলেশ্যন এক্সহেলেশ্যন কৰি পেলাই ৰিলেক্স কৰিছিলোঁ ঠিক তেনেকৈ 2-3-4 বাৰমান আমি ইনহেলেশ্যন কৰিম আৰু এক্সহেলেশ্যন কৰিম আৰু লাহেকৈ চকুটো মেলি দিম ডেট মিনছ ইউ আৰ ডান আপোনাৰ মেনিফেষ্টেশ্যন প্ৰচেছটো কমপ্লিট হৈ গ'ল এতিয়া আৰু আপুনি একো কৰিব নালাগে আপোনাৰ ফালৰ পৰা কাম একেবাৰে হৈ গ'ল আপুনি ইউনিভাৰ্চলৈ এৰি দিলে বাকীখিনি কাম আপোনাক ইউনিভাৰ্চে কৰিব চ' এইখিনি আপোনাৰ ভিজুৱেলাইজেশ্যন টেকনিকটো হয় যোনটো আপুনি কৰিব পাৰে কিন্তু নেক্সট দিনাখন ৰাতিপুৱা উঠি পেলাই আপুনি যদি ভাবি থাকে মই কালি ৰাতি মেনিফেষ্টেশ্যন কৰিলোঁ মই গিফ্ট পাম বুলি মেনিফেষ্টেশ্যন কৰিলোঁ কল আহিব বুলি মেনিফেষ্টেশ্যন কৰিলোঁ বাট মোৰ এতিয়ালৈকে অহা নাই আপুনি যে সেই ডেছপাৰেশ্যন ক্ৰিয়েট কৰিছে আপুনি ডেছপাৰেট হৈ আছে আপুনি বহুত বেছি লাগাতকৈ এক্সপেক্ট কৰি আছে সেই এক্সপেক্টেশ্যন আৰু সেই ডেছপাৰেশ্যনটো আমাৰ এটা বহুত নেগেটিভ এনাৰ্জি হয় যোনটো আমি আকৌ উল্টাকৈ নেগেটিভ এনাৰ্জি ক্ৰিয়েট কৰি আছোঁ আৰু নেগেটিভ এনাৰ্জি আমি ইউনিভাৰ্চলৈ এৰি আছোঁ চ' তেতিয়া আমি কেতিয়াও ফ্ৰুটফুল ৰিজাল্ট নাপাম একো পজিটিভ ৰিজাল্ট নাপাম চ' আমি কেতিয়াও ডেছপাৰেশ্যন মানে ক্ৰিয়েট কৰিব নালাগে আমি কেতিয়াও এক্সপেক্ট কৰিব নালাগে বেছি একো ডেছপাৰেট হ'ব নালাগে একদম ৰিলেক্স হৈ পেলাই ইউনিভাৰ্চক এৰি পেলাই কথাটো পূৰা মাইণ্ডৰ পৰা ওলাই দিব লাগে বাছ সেইখিনিয়ে কাম তাৰপিছত দেখিব ইউনিভাৰ্চে আপোনাক ডেফিনেটলি 110% আপোনাক হেল্প কৰিব আপোনাৰ মেনিফেষ্টেশ্যন চিয়'ৰলি আপুনি 110% প্ৰুফ পাব ৰিজাল্ট পাব আপোনালোকে কৰি চাওক আৰু কৰি চাই মোক জনাব আৰু মই
যে কৈছিলোঁ ভিডিঅ'টো ষ্টাৰ্টিঙত মোৰ হেপিনেছৰ ৰিজন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মোৰ হেপিনেছৰ ৰিজন হৈছে দিছ ওৱান এইটো আৰু বিলিভ কৰক ট্ৰাষ্ট কৰক মোক মই আজিৰ পৰা ৩-৪ দিন আগতে মই মেনিফেষ্ট কৰিছিলোঁ ভিজুৱেলাইজ কৰিছিলোঁ মই চকলেট পোৱাৰ কাৰণে মই এনেই কৰিছিলোঁ মই যেতিয়াই খুব বেছি পজিটিভ হৈ থাকোঁ খুব বেছি মনটো ভাল লাগি থাকে মই সৰু সৰু কিছুমান বস্তু গ'ল ছেট কৰোঁ কিছুমান মই মেনিফেষ্ট কৰিব ট্ৰাই কৰোঁ আৰু মই চকলেট মেনিফেষ্ট কৰিছিলোঁ আৰু চকলেটৰ লগত ইউনিভাৰ্ছে মোক ফ্লাৱাৰ্ছো দিছে আৰু কিউট এটা টেডি বেৰো দিছে চ' আপুনি নিজে চাই লওক যেতিয়া আপুনি পিয়'ৰ ইণ্টেনশ্যন একদম পিয়'ৰ পজিটিভ ইণ্টেনশ্যনত কিবা এটা বস্তু আপুনি বিচাৰিব ইউনিভাৰ্ছে আপোনাক ডেফিনেটলি হেল্প কৰিব মানে আপুনি যোনটো এনাৰ্জি ইউনিভাৰ্ছলৈ এৰি আছে আপুনি ইন ৰিটাৰ্ণ সেইটো এনাৰ্জি আপুনি পাব চ' এইটোৱে মোৰ হেপিনেছৰ ৰিজন আছিলে মই চকলেট মেনিফেষ্ট কৰিছিলোঁ আৰু মই চকলেটৰ লগত ফ্লাৱাৰ্ছো পাইছোঁ ৰেড ৰ'জ মোৰ বহুত ফেভৰেট হয় চ' মই ৰেড ৰ'জ পাইছোঁ লগতে এটা কিউট টেডিও পাইছোঁ চ' আপোনালোকেও ট্ৰাই কৰক আৰু আপোনালোকে কৰি পেলাই ৰিজাল্ট পাই পেলাই মোক কিন্তু জনাবলৈ নাপাহৰিব আৰু যদি কিবা আপোনালোকৰ ডাউটছ আছে কিবা সুধিবলগীয়া আছে মোক মেইল কৰিব পাৰে মোৰ মেইল এড্ৰেছ দিয়া আছে আৰু আপোনালোকে ফেচবুকত কণ্টেক্ট কৰিব পাৰে নহ'লে বা ইনষ্টাগ্ৰামতো কণ্টেক্ট কৰিব পাৰে চ' আপোনালোকেও মেনিফেষ্ট কৰক আপোনালোকৰো ড্ৰিমবোৰ ছাকচেছফুল হওক মই তাকে আশা কৰিছোঁ চ' আজিলৈকে ইমানেই থাকিলে আশা কৰোঁ সকলোৰে ভিডিঅ'টো চাই পেলাই ভাল লাগিলে বা অলপ হ'লেও হেল্পফুল হ'ল কিবা এটা নতুন বস্তু শিকিলে আৰু আপোনালোকে ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলি নিয়াৰ এণ্ড ডিয়াৰ ওৱানছৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যোনসকল লোকে মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ছ' মাছ ভালকৈ থাকক